হেল্ল' গাইজ, ২৭ ডিচেম্বৰ পিঞ্চি বাৰ্থডে আছিলে। সেইবাবে আমি ভাবি থৈছিলোঁ দৌলত শৰাই দিম বুলি। এয়া চাওক, আমি দল আহি আছোঁ শৰাই দিবৰ বাবে। কিমান সুন্দৰ পৰিৱেশ, আহিলে মনটো বহুত ভাল লাগে। তাই এবছৰতো আহিছিলোঁ, এয়া আজি 2 বছৰ সম্পূৰ্ণ হৈছে। সেইবাবে দৌলত শৰাই দিবলৈ আহিছোঁ। এয়া গৈ আছোঁ, বাকীখিনি চাবলৈ নাপাহৰিব। আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আহিলোঁ, আহি মেলি এতিয়া আমি চাকি জ্বলাই লওঁ। এয়া চব তাই দেউতাকৰ লগত ধুনীয়াকৈ কোচত উঠি ভিতৰলৈ গৈছে। এয়া চব কিমান ধুনীয়াকৈ চাকি জ্বলাই থোৱা আছে। এতিয়া আমি ভিতৰলৈ সোমাই আহিছোঁ সেৱা কৰিবৰ বাবে। ইয়াতে আমি সেৱা কৰিব লাগিব। এয়া দৌলৰ মেইন পূজা ভাগ হয়। এই ভাগৰ পূজাতে আমি সেৱা অৰ্চনা কৰি ধুনীয়া তাইক ধুনীয়াকৈ ফূৰ্তি দিছে, বাৰ্থডে উপলক্ষে আশীৰ্বাদ কৰিছে অনাগত দিনবোৰ সুখৰ হ'বলৈ। তাই বহুত সুখী, বান্দৰক আৰু ছাগলীক চাউল খুৱাবলৈ পাই পেলাই। এয়া তাই চাউল খোৱালে বান্দৰক, কিমান ফূৰ্তি পাইছে তাই। এতিয়া বান্দৰক চাউল খুৱাই মেলি আমি ঘৰ যাম। ঘৰ গৈ পেলাই অলপ সময়লৈ এতিয়া আমি অনাথ আশ্ৰম বুলি যাত্ৰা কৰিছোঁ। দগাঁও শিশু কল্যাণ কেন্দ্ৰলৈ গৈ আছোঁ আমি। গৈ তাতে আমি বাৰ্থডে উদযাপন কৰিম। এইবাৰ ভাবিছোঁ আমি তেওঁসকলৰ লগতে জন্মদিনটো আয়োজন কৰিম ভাবিছোঁ। এইবাৰ ঘৰত যিহেতু নাপাতোঁ, এয়া আমি পামগৈ আৰু। এয়া চাওক, আমি এতিয়া পালোহিয়েই আহি পেলাই। সকলোখিনি ভিডিঅ' ইয়াত দেখাব পৰা নহ'লে বাৰু। এয়া চাওক, এইখনেই হৈছে দগাঁও শিশু কল্যাণ কেন্দ্ৰ, যোৰহাট মালোৱালিত আছে। কিমান সুন্দৰ পৰিৱেশ, ইমান ধুনীয়াকৈ ল'ৰা ছোৱালীবোৰে খেলি আছে ইয়াতে। আহি ভাল লাগিলে। প্ৰথমবাৰৰ বাবেই গৈছিলোঁ বাৰু, নিৰাশ্ৰয় শিশু ভ্ৰমণ। তাৰপিছত তাই ইয়াতে আহি কিমান আনন্দ পাইছে। আমাৰ আগতে আৰু আহিছিলে তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগতে এয়া আমাৰ ছোৱালীও খেলি আছে। কিমান আনন্দ পাইছে তাই খেলি। এতিয়া আমি তাই কেকটো কটা আৰম্ভ কৰিছোঁৱেই, যিহেতু বেছি সময় ইয়াত ল'ব নোৱাৰোঁ, সিহঁতৰো বিভিন্ন কাম থাকে। এয়া চাওক, তাৰ বাৰ্থডে কেকটো এনেদৰেই এইবাৰ কাটিছোঁ আৰু। কেকটো কটা হ'ল, কেকটো কাটি মেলি তাই নিজে কেক খাই আনন্দ লৈছে। বাকী চব ল'ৰা ছোৱালীখিনি কিমান চিনচিয়াৰকৈ বহি থাকে। তাহাঁতি সেইকেইখন বিচনাতে এজন এজনকৈ ইয়াতে থাকে। কিমান ধুনীয়াকৈ তেওঁলোকে ইমান চিনচিয়াৰকৈ বস্তুখিনি গ্ৰহণ কৰিছে। ভাল লাগিলে। তাতে 3গৰাকী থাকে তেওঁলোকক ৰক্ষক হিচাপে। তেওঁলোকৰ লগতো থাকি মেলি কথা পাতি মেলি বহুত ভাল লাগিলে। এয়া চব কি ধুনীয়া পৰিৱেশ। এজনীও ইমান ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে। ভাল লাগিলে, বহুত চাফ চিকুণ পৰিৱেশবোৰ, বহুতেই ভাল লাগিলে তাতে গৈ। বেছি একো দিব পৰা নাই সিহঁতক, এটি সৰু উপহাৰ আৰু কেইটামান পেকেট লাঞ্চৰ সৈতে। ছোৱালী এটা গছপুলি তেওঁলোকলৈ আগবঢ়াইছিল, কিন্তু তাৰ ফটো ইয়াত আমি সংৰক্ষণ কৰিব নোৱাৰিলোঁ, যিহেতু আৰু ল'ৰা ছোৱালীখিনিৰ লগত লাগি থাকিবলগীয়া হ'ল।
এয়া চাওক তাই কিমান আনন্দ পাইছে সিহঁতৰ লগত। আপোনালোকেও যদি কোনোবাৰ তেনেকুৱা থাকে তাত গৈ পেলাই সেই সকলো ল'ৰা ছোৱালীৰ লগত আনন্দ উপভোগ কৰিব পাৰিব। বহুতেই ভাল লাগিলে তাতে গৈ মেলি। আকৌ এবাৰ দেখুৱাই দিছোঁ কি সুন্দৰভাৱে তেওঁলোকে খেলি আছে। এয়া চাওক আমাৰ ছোৱালীও তেওঁলোকৰ লগত অলপ খেলি আনন্দ ল'ব বিচাৰিলে। এয়া চাওক কি ধুনীয়াকৈ দৌৰা-দৌৰি খেলিছে। বহুতেই ভাল লাগিলে। যদি ভগৱানে কৰে তেওঁলোকৰ ওচৰলৈ আকৌ এবাৰ যোৱাৰ হেঁপাহ থাকিলে। এতিয়া আৰু বেছি সময় নাই, আমি যামগৈ। ইয়াতে আহিলোঁ। এতিয়া ফটো তেওঁলোকৰ লগত ফটো মাৰি মেলি এতিয়া আমি ঘৰলৈ উভতিছোঁ। বৰ বিশেষ এটা দেখুৱাব নোৱাৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব আৰু প্ৰিন্সি আগন্তুক দিনকেইটা সুখৰ হ'বলৈ মনোকামনা কৰিব। বাই বাই। বাই বাই কৈ দিয়া। Bye bye. I love you কৈ দিয়া। I love you. I love you কৈ দিয়া। I love you.